হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ ৰাধা ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ খুবেই ভাল লাগিবলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল ৰাধাৰ খুৰাকে ডক্টৰজনৰ পৰা 1000 টকা লৈছিল আৰু ৰাধা আৰু আপোনাৰ বিয়াৰ বাবে মই শৰাই আগবঢ়াম বুলি কৈছিল আৰু পইচা লোৱা ৰাধাই আহি দেখিছিলহি আৰু সেইবাবে ৰাধাই খুৰাকক বহুত বেছি খং কৰিছিল আৰু আনফালে গৌৰীৰ ককায়েক গৌৰীৰ ওচৰলৈ আহিছিল আৰু মগু বুট লৈ আহিছিল আৰু তেতিয়া ঋষিয়ে মই এতিয়াও জীয়াই আছো গতিকে আপুনি আমাৰ ঘৰলৈ কোনো বস্তু আনিবৰ দৰকাৰ নাই বুলি বেয়াকৈ কৈছিল আৰু ঋষিৰ কথাবিলাক শুনি গৌৰীৰ ককায়েকে মনতে বহুত বেয়া পাইছিল আৰু ইফালে ঋষিয়ে নকুলক ইয়াৰ পৰা ট্ৰান্সফাৰ হৈ যাবলৈ কৈছিল আৰু ৰাধাৰ পৰা দূৰত থাকিবলৈ কৈছিল কিন্তু নুৰুলে ঋষিক মই ইয়াৰ পৰা কলেও ট্ৰান্সফাৰ হৈ নাযাওঁ তোমাৰ যদি ইমানেই দম আছে তেনেহলে নিজৰ পত্নীক সঁচা কথাবোৰ কোৱা সেই বুলি কৈছিল আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব গৌৰীয়ে নিজৰ ককায়েকক ঋষিয়ে বেয়াকৈ কোৱাৰ বাবে ঋষিক কথাখিনি বুজাব আৰু তোমাৰ দাদাই যে মোৰ দাদাক হত্যা কৰিবলৈ চেষ্টা কৰিছিল সেই কথাটো মই মোৰ দাদাৰ আগত কৈ দিম বুলি ক'ব এতিয়া বাৰু সঁচাকৈয়ে গৌৰীয়ে সকলোবিলাক সঁচা কথা নিজৰ ককায়েকক কৈ দিব নেকি বাৰু এই গোটেইখিনি আপোনালোকে জানিব পাৰিব ৰাধা ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত ভিডিঅ'টি ভাল পালে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ